তেজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। প্ৰেমত প্ৰতাৰিত দুৰ্ভগীয়া প্ৰেমিকে ফেচবুকত পোষ্ট আপলোড দিয়াৰ বাবে প্ৰেমিকাই জ্বলাই দিয়ে প্ৰেমিকক। এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ এলবি ৰোডত। কাব্যশ্ৰী নামৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ। দুয়োৰে মাজত প্ৰেম বিচ্ছেদ হোৱাৰ পিছত যুৱকজন আহিছিল প্ৰেমিকাৰ ঘৰলৈ। জানিব পৰা মতে প্ৰেমিকাৰ ঘৰত বাক বিতণ্ডাত লিপ্ত হৈছিল দুয়ো, আৰু ইয়াৰ পিছতে প্ৰেমিকাই পেট্ৰল ঢালি জ্বলাই দিয়ে প্ৰেমিকক। মৃত্যুৰ যন্ত্ৰণাত ছটফটাই প্ৰেমিক অমৰনাথে পথৰ দাঁতিত ঢলি পৰা প্ৰত্যক্ষ কৰে একাংশ মহিলাই। আৰু লগে লগে প্ৰত্যক্ষ কৰা একাংশ মহিলাই খবৰ দিয়ে আৰক্ষী আৰু 108 মৃত্যুঞ্জয় সেৱাত। আৰু শৰীৰৰ প্ৰায় 90% দগ্ধ হোৱা যুৱকজনক প্ৰথমে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ। অগ্নিদগ্ধ যুৱকজনে মৃত্যু যন্ত্ৰণাত চিঞৰি চিঞৰি উল্লেখ কৰি গ'ল প্ৰেমিকাই জ্বলাই দিয়া বুলি। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ মাজমজিয়াৰ আদ্যমন্ত অঞ্চল এলবি ৰোডত। প্ৰেমিকাই জ্বলাই দিছে প্ৰেমিকক। কাৰণটো হ'ল তেওঁলোক দুয়োৰে মাজত বিচ্ছেদ হৈছিল। বিচ্ছেদ হোৱাৰ পিছত প্ৰেমিকে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল, আৰু সেই পোষ্ট কৰাৰ পাছতেই দুয়োৰে মাজত বাক বিতণ্ডা হৈছিল। আৰু প্ৰেমিকাই খঙৰ ভমকতে প্ৰেমিকক জ্বলাই দিয়ে পেট্ৰল ঢালি। ইতিমধ্যে প্ৰেমিকাৰ মাতৃক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ মাজমজিয়াৰ এলবি ৰোডত। শৰীৰৰ প্ৰায় 90% দগ্ধ হোৱা যুৱকজনক বৰ্তমান ভৰ্তি কৰোৱা হৈছে GMCHত। দেখিবলৈ পাইছে আপোনালোকে দুটাকৈ স্কুলত, এফালে যুৱক যুৱতীহাল আৰু আনফালে যুৱতীৰ মাতৃক আৰক্ষীয়ে আটক কৰি অনাৰ মুহূৰ্তত এজন যুৱক, অমৰনাথ যুৱকজনৰ নাম, এগৰাকী প্ৰেমিকাই পেট্ৰল ঢালি জ্বলাই দিছে অমৰনাথ নামৰ যুৱকজনক। দুয়োৰে মাজত প্ৰেম বিচ্ছেদ হোৱাৰ পিছত যুৱকজনে ফেচবুকত এটা পোষ্ট কৰিছিল তেওঁলোকৰ প্ৰেমক লৈ। তাতে ক্ষুব্ধ হৈ যুৱতীগৰাকীয়ে যুৱকজনক পেট্ৰল ঢালি জ্বলাই দিয়ে। বৰ্তমান মৃত্যুৰ সৈতে যুঁজ দি আছে যুৱকজনে।